চ' আজি অলপ ভিডিঅ'টো অলপ আউটডোৰত বনাইছোঁ দেই, আৰু নতুন এটা মালায়াম মুভিৰ ৰিভিউ এটা লৈ আহিছোঁ, সুকুমা দাৰ্শিনী। কি মুভি আছিলে দেই। তো মুভিটো কেনেকুৱা লাগিলে বলক আগলৈকে জনাই আছোঁ। মুভিটো ক'ব গ'লে আপোনাৰ মানে নৱেম্বৰতে ৰিলিজ হৈ গ'ল, বাট যোৱাকালিও নহয়, পৰহি 11 তাৰিখে আপোনাৰ হটষ্টাৰত ৰিলিজ দিলে। ঠিক আছে, কি মুভি আছিল ভাই, মানে এজ অফ দ্য চিট এক্সপিৰিয়েঞ্চ। আৰু মালায়ালাম ইণ্ডাষ্ট্ৰি মানে থ্ৰিলাৰ হৈ মানে আজিকালিতো চব ক্ষেত্ৰতে মালায়ালাম ইণ্ডাষ্ট্ৰিয়ে উঠি আছে। এই মুভিটোৰ পৰা মানে মই এনেকা এক্সপেক্টেশ্যন কৰা নাছিলোঁ। হ'ব পাৰে এইটো বেলেগৰ ৰিভিউ চাইছে বা মানুহৰ মানে ৱৰ্ড অফ মাউথতে মুভিটো বহুত মানে ভাইৰেল হৈ আছিলে, বাট মুভিটো যেতিয়া চালোঁ মানে একদম সেইটো লেভেলটো মানে একদম 100%, একদম সেই দৃশ্যম লেভেলৰ যিটো যে ছাছপেন্সটো সেইটো মানে পালোঁ। ঠিক আছে, আৰু এই মুভিটোত মানে কি ক'ম আৰু, মালায়ালাম মুভিৰ ডাইৰেক্টৰবোৰে ইমান ধুনীয়া স্ক্ৰীন প্লে কৰিছে। ইয়াৰ স্ক্ৰীন প্লে কি কথা ক'ম, মানে এনেকুৱা ধুনীয়া স্ক্ৰীন প্লেটো মানে এনেকুৱা লগাই দিছিলে। মুভি চাইছোঁ মানে ইমান ধুনীয়া এডিটাৰ, আৰু ইয়াৰ যোনটো ডাইৰেক্টাৰটোৰ নামটো অলপ হেভি হয় দে, MC। ডাইৰেক্টাৰটোৰ নামটোহে MC, বেলেগ কিবা গালি চালি নাবাঢ়িব দেই। এই ডাইৰেক্টাৰটোৱে মানে মুভিটো মানে যিটো বঢ়িয়াকে দেখাবলৈ, মানে কি ক'ম আৰু, মানে মোৰ ভাষা নাই। আৰু এইবোৰ মুভি হলত চাব নাপাওঁ, বহুত দুখ লাগে, কেলে কি চব মুভিটো আমাৰ গম পায় চব জেগাত নালাগে। ঠিক আছে, তো এনেকা OTT আহিবলৈ ৰখি থাকোঁ, বাট এই মুভিটো আপোনাৰ হটষ্টাৰত ৰিলিজ হৈছে উইথ গুড হিন্দী ডাব দে, কিন্তু মই অলপ মোক ভাল লাগে। এই মুভিটোৰ পৰা আপুনি কি এক্সপেক্টেশ্যন কৰিব লাগে যদি ক'ব যাওঁ, মানে ইয়াৰ যিটো আপোনাৰ এজ অফ দ্য চিট এক্সপিৰিয়েঞ্চ মানে থ্ৰিলাৰ। আৰু এই মুভিটো মানে সেই আণ্টিবোৰৰ কাৰণে হয়, যোনবোৰ যে মিমছবোৰ বনে যে ঘৰৰ ওচৰৰ মানুহবোৰ কেমেৰা থাকে আণ্টিবোৰ, তো চাগে সিহঁতৰ পৰা ইনস্পায়াৰ্ড হৈ কেনে ৰাইটাৰে লিখিলে চাগে। মানে চিনেমাটো এনেকুৱা হয়, মানে ঘৰৰ ওচৰত নতুন এটা আহে আৰু পৰচি আহে, তো সেই খিৰিকী বা জুপি মানে সি মানে ভাবে কিবা এটা ইয়াত ভুল হৈ আছে, খুচৰি সেইটো যিটো উলিয়াইছে থ্ৰিলটো মানে কেলে কৰিছে কি নাই, কি ক'ম আৰু। এইটো মুভি মানে সেই ছোৱালীবোৰ বা যি সেই আণ্টিবোৰ যোনবোৰ যে অকল খিৰিকী বা জুপি লোকৰ ঘৰত কি হৈ আছে সিহঁতৰ কাৰণে মানে একদম যে মুভি। এইটো মুভি চোৱাৰ পাছত মানে সিহঁতৰো সেই CID একদম ইনভেষ্টিগেশ্যন কৰিবলৈ মন যাব, আৰু যদি ঘৰৰ ওচৰত বোলে ক'ৰবাৰ কিবা হৈ আছে। চ' মুভিটোৰ বিষয়ে আৰু বেছি নকওঁ, আপোনালোকে হটষ্টাৰত মজা আছে, হটষ্টাৰটো কিনক, বা কিনা আছে যদি ডাইৰেক্ট ৱাচ নাও এতিয়াই কৰক। কি মুভি, থ্ৰিলাৰ বুলি ক'লেতো চবে ভালে লাগে চাগে। 20-30 মিনিট অলপ ধৈৰ্য ধৰিব লাগিব, তাৰপাছত এই মুভিটো যিটো লেভেলত গৈ থাকে, কি ক'ম আৰু। ঠিক আছে, এই ভিডিঅ'টো ইমানতে সামৰিলোঁ, আৰু এই মুভিটো মই ৰেকমেণ্ড কৰিলোঁ দেই, সোনকালে চাওক। ঠিক আছে, হটষ্টাৰত উইথ গুড হিন্দী ডাব। আৰু সেই চেনেলটোক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থাকিব দেই, ছাবস্ক্ৰাইব কৰি দিয়ক ভাই, ছাবস্ক্ৰাইব কৰক। ঠিক আছে, আৰু চবকে উইচিং ইউ হেপী বিহু, জয় আই অসম, বাই, লাভ ইউ, টেক কেয়াৰ।